জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ আজি জন্মদিন আৰু নিজৰ হাজবেণ্ডে কেনেকৈ এই জন্মদিনত ছাৰপ্ৰাইজ দিলে আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰাই দেখা পাব। আৰু ঘৰৰ পৰা 5 মিটাৰ দূৰত জন্মদিন পাতিছে এইবাৰ। আৰু প্ৰিয়ম পল্লৱী এইবাৰ কেইবছৰীয়া হ'ল আপোনালোকে জানিলে আচৰিত হ'ব। আৰু বিয়াৰ টাইমত কেইবছৰীয়া আছিল আপোনালোকে জানিলে আচৰিত হ'ব। আৰু চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। মানুহজনী আজি বাৰ্থডে, যিকেইজন মানুহে পিছত সংগত হ'ব এয়া দেখিবলৈ পাইছে। জুই জ্বলি আছে, কেক 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 কোন বনাইছে? ঐ মানুহজনী লোৱাকে যা, লাইট জ্বলা লাইট জ্বলা 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 জ্বলা। এয়া মানুহজনী বাৰ্থডে, হেপী 27। ঠিক আছে, জ্বলা চবে জ্বলা। আহি আছে আহি আছে আহি আছে ৰাইজ আহি আছে। লাইটাৰ লাইটাৰ আই থিংক আই হেভ। অ'কে, এটা মই জ্বলাই দিছোঁ। এতিয়া জ্বলা নজ্বলাব নেকি ভাই? জ্বলাইছো, আহি 12টা বাজিবে। হাতটো জ্বলি যাব বে। 28 বছৰ হৈ গ'ল বে। 27 27 28 কিবা এটা হৈছে আৰু। 95 মোৰ 93 আহি আছে আমাৰ। জলিয়া জলিয়া জলিয়া। হেপী বাৰ্থডে ইটছ লাইভ, হেপী বাৰ্থডে হেপী বাৰ্থডে। মোৰ মানুহজনী কেইটা বুঢ়ী নহওক দেই। হেপী বাৰ্থডে। ৰ আমাৰ দৰ্শকসকল চবে চাই আছে। নুমাই যায় বে ভাই, নহ'ব এটা ৰুমৰ ভিতৰত লাগব। নহয় নজ্বলে ন। কোৱা, মই যেতিয়া ভাল পাইছিলো তেতিয়া প্ৰিয়মৰ বয়স 27 বছৰ আছিলে, এতিয়াও 27 বছৰ হৈ আছে। যেতিয়া ভাল পাইছিল তেতিয়া 25, যেতিয়া ভাল পাইছিলো তেতিয়া 27 বছৰ হৈছে, এতিয়া বোলে 27 বছৰ। অ মা, এই মা আছে, মায়ে ক'ব আচ্ছা। আপুনি আচল বয়সটো ক'ব, কিমান? 27 নে 28? আয়ো দেহি, প্ৰথমবাৰ 27 নে 28? 27। কেণ্ডেল তোলা। আমাৰ আজি বহুত মানে হেৰি জাগাত আছে ন। আজি আমি কিমান দূৰত আছো? 500 কিলোমিটাৰ। আমাৰ অসমীয়া চেট আমাৰ পুনম বাবলিয়ে কি মিক্স কৰিছে আজি? কোৱা, বেয়া বস্তু মিক্স কৰিছে। আচ্ছা, পুনমৰ অভিযোগ এয়া বাবলি ল'ৰা। কোৱা কোৱা, কেনেকুৱা লাগিছে? কেক এটা নহয়, বয়স বাঢ়ি যাব, বয়স বাঢ়ি যাব। এই নহয়, মই ইমান বুঢ়া নহয় দেই। ভিতৰত যাব। একো নাই, ট্ৰান্সফাৰ হৈ থাকিব। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ। বাথৰুম এইটো বে। নহয় লাইট জ্বলিব। লাইট খুলে। হেপী বাৰ্থডে টু ইউ, কেণ্ডেলটো জ্বলিছেনে? ৱেলকাম, হেপী কিমান? হেপী 27। আচ্ছা দিয়া। বঢ়িয়া। আজি আমি ঘৰৰ পৰা
বাবলি ঘৰৰ পৰা 500 কিলোমিটাৰ আঁতৰত আজি আমি 5 কিলোমিটাৰ আগত আছো 500 কিলোমিটাৰ আঁতৰত ক'ত আছ বাদ দে Yo. এই ৰাহুল ভাই হা এই ৰাহুল ভাই 500 কিলোমিটাৰ আঁতৰত বহুত দূৰত আহিছো ভাইৰ কাৰণে আৰু বৰ কাৰণে আমি বহুত এনজয় কৰিছো পিটি চাও আছে ভাল পাওঁ তোমাকে